ফাইনেলি 12 ঘণ্টাৰ পিছত আহি পালোঁ। অৱস্থা বেয়া হৈ গৈছে, পুৰা একদম অক্সিজেন। वेलकम बैक टू माई चैनल। मैं चयनिका बोरा आपनालोक सकलोके मोर यूट्यूब चैनल पुनर्बार स्वागतम जनाइছোঁ। আজি আমি केदारनाथ यात्रा आरम्भ करिছোঁ আৰু আমাক ইয়াতে সোণপুৰগত গাড়ী ল'ব নিদিয়ে, সেইকাৰণে আমাক 1 কিলোমিটাৰ আমি খোজকাঢ়ি যাব লাগিব, তেতিয়া সোণপুৰক পাম। তাৰপিছত আমাৰ ইয়াতে যাত্ৰাটো আৰম্ভ হ'ব। বহুত ঠাণ্ডা, লাহে লাহে উশাহ অক্সিজেন লেভেলটো কমি কমি আহিছে। সো সেই আৰু আৰম্ভ কৰিছোঁ। এয়া চব মাহঁত তাতে পিছত আহি আছে আৰু ইয়াতে ৰেইনকোট। চাহ নাখালে নহ'বই আৰু। বঢ়িয়া, কেনেকুৱা ভাল লাগিছে আমাৰ আজি কেদাৰনাথ যাত্ৰা। কোৱা অমৰক। এওঁৰ টোপনিয়ে ধৰিলে আধা ৰাস্তাত, আধাই পোৱাগে নাই। অঁ চ' এয়া আমি আধাৰ পৰা সোণপৰাগৰ পৰা আমি গাড়ী ল'লোঁ। গাড়ী পেলাই আমি গৌৰীকুণ্ডলৈকে আমাক নমাই দিলে। তাৰপিছত এয়া আমি খোজকাঢ়ি যাম। এয়া ঘোঁৰাৰ খাব কাৰণে হৈ আছে। ভালকৈ ভগৱানে ন্যায় দিলে হ'ল আৰু। এয়া ফ্ৰুট চুট মানুহ বেছি আছে পুৰা। ভাগৰ লাগিছে নেকি? নাই লাগা। এনেকৈ মানুহ উঠি যায়। ইমান সৰু সৰু ৰাস্তাবোৰ আৰু ঘৰবোৰ কি ধুনীয়া, মৰম লাগে ঘৰবোৰ। ইমান কিউট। এনেকুৱা ৰাস্তাবোৰ অকল মই ফিল্মখনতে দেখিছিলোঁ আৰু এতিয়া ৰিয়েলত আহি পেলাই ইমান ধুনীয়া লাগিছে, ইমান ভাল লাগিছে। মণি চনি পাব, মাজে মাজে সৰু সুৰা দোকানবোৰো আছে। এতিয়া আমি ইয়াতে ব্ৰেকফাষ্ট কৰিম আৰু কাৰণে অলপ ৰেষ্টটো লৈ লৈছে মাহঁতে। মাহঁতৰ বহুত ভাগৰ লাগিছে। মোৰ এতিয়ালৈকে লগা নাই, কিন্তু লাগিব আৰু 12 ঘণ্টাৰ ৰাস্তা যিহেতু। চবৰে এতিয়া আমি ব্ৰেকফাষ্ট কৰিম। ঘোঁৰাবোৰ এনেকৈ থৈ দিয়ে, থৈ পেলাই মানুহবোৰ উঠে আৰু। ৰাস্তাবোৰ কিন্তু বহুত ডেঞ্জাৰ দেই। কি হ'ল, ভাগৰ লাগিলে নেকি? বল বল জলদি, দৌৰ দৌৰ। গোবৰ আছে আৰু। আইও, কুকুৰবোৰ ইমান মৰম লগা। কিউটি মৰম লাগে। অৱস্থা লাহে লাহে অলপ বেয়া হৈ আহিছে আৰু। একো নাই, ভগৱানে শক্তি দিছে যেতিয়া যাম।
আৰু মাজে মাজে ঘোঁৰাবিলাকে বহুত বেছি ডিষ্টাৰ্ব দি থাকে সেইটো কাৰণে লাহে লাহে আৰু পৰিও যায় আৰু আপোনাক স্পেচিয়েল বস্তু বহুত ধুনীয়া ঘোঁৰাবিলাকে অলপ পৰিও যায় সেয়া পালকিটো নিয়ে মানুহ ইমান কষ্ট কৰি পাৰেও দেই মানুহবিলাকে টানিবলৈও ৱাও কি ধুনীয়া ৱাটাৰফল চ' আমি এতিয়া 20 কিলোমিটাৰ যাবলৈ আছে আমি 1.5 কিলোমিটাৰ আহিলোঁ আৰু এইটো অলপ খাই লৈছোঁ ৰেষ্ট লৈ এইটোৱে আজি জীৱন হৈ গৈছে নহ'লে আজি চেছ হ'ম অলপ এনাৰ্জি লাগিব চ' ORS টো মেইন মানে আজি আৰু বহুত গৰম লাগিছে ভাবিছিলোঁ ঠাণ্ডা আছে বাৰু অকণমান বতাহ মাৰি থাকে মাজে মাজে তো এইখিনি পাৰি আৰু খোজকাঢ়িলেতো এনেই গৰম লাগে আৰু এনেকৈ ঘোঁৰাবোৰ মাজে মাজে গৈ থাকে সেইকাৰণে বৰ দিগদাৰ ঠেলা চেলা লাগি যায় যদি ভয়ো লাগে ভৰিৰ অৱস্থা কল খা শক্তি পাবি অথনি এই ল'ৰাটো যে বহি আছো কংকনৰ নিচিনা খোজকাঢ়িব নোৱাৰে গৈ আছো আৰু লাহে লাহে মাজে মাজে ৰেষ্ট লৈ আৰু এতিয়া ৰ'দটো ওলাইছে গৰমো লাগি গৈছে পুৰা ৰ'দটো ওলোৱাৰ পিছত ভাল লাগে এনেকুৱা জেগাবিলাকত আৰু এইটো মোৰ প্ৰথম ট্ৰেকিং আচলতে মই ট্ৰেকিং কৰিমকৈ ভাবি থাকোঁ বহুত ভালো লাগে আজি চান্স এটা পালোঁ বহুত ভালো লাগিছে লাগেজবোৰ ভৰাই থৈছোঁ পিঠি বিষাই গৈছে সেইটো কাৰণে ইয়াতে লাগেজবোৰ লৈ যাব আৰু বতৰটো খুব ধুনীয়া আহি আছে মানুহবোৰ গৈয়ে আছে আৰু আজি বহুত বেছি মানুহ বহুত দেৰি খোজকাঢ়ি এতিয়া জাষ্ট ৰেষ্ট ল'ব আহিছোঁ আৰু কিবা খাব লাগিছোঁ ভোকো লাগিছে আৰু এইটো পাপাই ঘোঁৰাৰ ভৰি তলুৱাটোৰ লোহাটো পাই গ'ল লাকিলি চাওঁ আৰু মানুহে চাবই আৰু চোৱাত ছ'চিয়েল এনজাইটি মোৰ প্ৰভাৱ এতিয়া মেগী খাই লৈছোঁ
2 ঘণ্টামান একেৰাহে খোজটো কাঢ়ি দিম আৰু হজম হৈ যাব নে কি কোৱা পুৰা আৰু এয়া ঘোঁৰা আহি আছে সিহঁতৰো বহুত কষ্ট মানুহকেইটাই দাঙি দাঙি লৈ গৈ আছে কম ধেমালি কথা নহয় আমাৰ খোজ কাঢ়োঁতে অৱস্থা বেয়া হৈ গৈছে সিহঁতে ইমান দূৰলৈ তলৰ পৰা লৈ গৈছে ঘোঁৰাটো বাৰু ঠিকে আছে মানে এনেকৈ পালনাত দাঙি দাঙি লৈ গৈছে তাহাঁতৰ অৱস্থা মোৰে নিজৰে বেয়া লাগিছে আমাৰে অৱস্থা বেয়া হৈ গৈছে সাগৰি লৈ আছে কিমান দূৰ বা পালোঁ আমি এইখিনি জেগাত মই চিনেমাতে দেখিছিলোঁ আজি ৰিয়েল লাইফতো দেখি আছোঁ ৱাও পাপাহঁত আহাই নাই আমি গৈ থাকোঁ আহক আৰু এটা ঘোঁৰা নাল পালোঁ এটাই পাপাই পাইছিলে আৰু এটা মই পালোঁ সিটো আধা আছিলে আৰু এইটো ফুলটো পাই গ'লোঁ আৰু লাকিলি সেয়া পাহাৰবোৰ ইমান ধুনীয়া আৰু ৰাস্তাবোৰো খুব ডেঞ্জাৰ মানে সাৱধানকৈ যাব লাগিব আৰু চাই চিটি নহ'লে পৰা চান্স থাকে আৰু ছাইডত পুৰা ঘোঁৰাবোৰ গৈ থাকে ন কোনখিনে মাৰি দিয়ে কোনো ঠিকনা নাই সেইটো কাৰণে সাৱধানকৈ যাব লাগিব আৰু চাই চিটি ভাগৰ লাগি যায় দেই বহুত লাগে কিন্তু ভগৱানে শক্তি দি দিয়ে সেইখিনি সময়ত আহিবৰ কাৰণে আৰু সেয়াই আৰু পবিত্ৰ জেগাত আহিবলৈ মানে কিবা এটা বেলেগে ভাল লাগে আৰু ভগৱানে সেই জোৰটো দি দিয়ে আমি কেতিয়াবা এনেই মায়ে কেতিয়াবা লগ চগ ধৰিলেও হয়তো ইমান জোৰ মানে খোজকাঢ়ি আহিবলৈ লগ ধৰে তেতিয়া নেযাওঁ এলাহ হৈ যায় মই ভাবি আছিলোঁ যে নোৱাৰিম নেকি কিন্তু আধালৈকে পাৰিলোঁ আৰু চাওঁচোন কিমানখিনি যাব পাৰোঁ আপোনালোকে ভিডিঅ'টো চাই থাকিব ইমান কষ্ট কৰি এনেকৈ লৈ যায় আমাৰ খোজ কাঢ়োঁতেই অৱস্থা বেয়া হৈ গৈছে আৰু সিহঁতি ইমান কষ্ট কৰে দেখিয়ে কিবা বেয়া লাগিছে উপায়ো নাই সিহঁতি সেনেকেই কৰি ইনকাম কৰে যিহেতু আৰু ছমাহে আৰু ছমাহটো বন্ধ হৈ থাকে এনেকৈ লৈ যায় ঘোঁৰা বাৰু ঠিক আছে এনেকৈ মানুহে টানি দিনে কষ্ট বহুত হয় আমাৰ খোজ কাঢ়োঁতে অৱস্থা বেয়া আমি 50% পালোঁহি আৰু বাকী 10 কিলোমিটাৰ আছে আৰু এয়া তাৰপিছত পাই যাম আৰু অৱস্থা বেয়া হৈ গৈছে একচুৱেলি চাইন বৰ্ডত এনেই লিখে 10 কিলোমিটাৰ বুলি আমি ভাবিলোঁ 10 কিলোমিটাৰ আছে বুলি কিন্তু আৰু ওপৰত উঠি যাব লাগিব বহুত বাকী আছে আৰু অলপমান ৰেষ্ট লৈ গৈছোঁ কাৰণে অকণমান দেৰি হৈ আছে এতিয়া পুৰা মাৰিব লাগিব আৰু পেডেলটো ৰেষ্ট লৈ গ'লে নাপামেই গৈ আৰু 6টামানত আৰতি পোৱাকৈ গ'লে বেছিকৈ ভাল লাগিব মানে চ' সেইটো কাৰণে সেয়া কি ধুনীয়া ভিউৰ ওপৰত দেখাইছে আৰু বহুত দূৰ আছে সিফালে উঠিব লাগিব পুৰা মানুহবোৰ উঠি আছে ৰেষ্ট লৈ যাবলৈ সেয়া পুৰা নিজৰা পানী বৈ আছে লেণ্ডশ্লাইড হৈছিল কাৰণে আৰু ৰাস্তাবোৰ ভাঙি গৈছিলে নিউজত দিছিলে চ' সেইটো কাৰণে লং কাট ৰাস্তাটো বনাই দিছে প্ৰথম শ্বৰ্টকাট আছিলে 14 কিলোমিটাৰ এতিয়া বঢ়াই দিলে ৱাটাৰফল পানীবোৰ বহুত চাফা আচলতে বহুত মানে খাবও পাৰি মানুহবিলাকে বটলত ভৰাই লৈ গৈ আছে পাহাৰীয়া পানীবোৰ এনেও ভালেই চাফাই থাকে ফিল্টাৰ হৈয়ে থাকে অলৰেডি গৈ আছোঁ আৰু এতিয়া
অৱস্থা কেনেকুৱা লাগিছে অনুভৱটো জনাব আপুনি আৰু এজন আহি আছে ছাৰ তই হেৰি নাপাওঁ কিয় কেনেকুৱা লাগিছে ঘৰত শুই বহি থকা চোফাটো শুই দিয়া পোপাই গৈছে তহঁতি এটা এটা বাতি লৈ বহিব পাৰ মেগীৰ পইচাটো ওলাইছ পাতলকৈ বৰষুণটো আহিছে আৰু কেনেকুৱা ভয়ংকৰ ৰাস্তা আৰু মাজে মাজে এয়া লৈ আহি আছে আৰু ইফালে ঘোঁৰাও আহি আছে ভৰি চৰি বিষাই গৈছে আৰু পাম আৰু বেছি দেৰি নাই সোনকালেই পাম আৰু এয়া মাজে মাজে আহিয়ে আছে বহুত অশান্তি মানুহবিলাক ঢাকা ঢাকি লাগি যায় আৰু এনেকেই কিছুমান পৰি যায় ইঞ্জুৰি এনেকেই হয় আৰু অৱস্থা বেয়া হৈ গৈছে গাইছ ভিডিঅ' কৰিব মন যোৱা নাই তথাপিও আপোনালোকে চাবৰ কাৰণে বনাইছোঁ আৰু আমি একচুৱেলি বহুত ওপৰলৈ আহিলোঁ মেগী আৰু ORSৰ জোৰত জীয়াই আছোঁ আৰু বাকী বহুত দূৰ আহিলোঁ বহুত দূৰ একো নাই পাৰিম সাহস এনেকৈ দিব লাগিব উপায়টো নাই আৰু এনেকৈ ইফালৰ পৰা ঘূৰা ইফালৰ পৰা মানুহ ঠেলা হেঁচা হ'ব আৰু গাইজ আমি পাম বুলি আশা কৰি আছোঁ চবেই কয় যেতিয়া সোধোঁ 6 কিলোমিটাৰ শুনি আছোঁ এতিয়া বৰ বিশ্বাস নোহোৱা হৈ গৈছে মানুহবোৰৰ ওপৰত অকল 6 কিলোমিটাৰে কৈ থাকে এয়া অৱস্থা বহুত বেয়া হৈ গৈছে তই আহিবি নাই আৰু হে এই বিয়া পাতি আহিব ঘৈণীয়েকক লৈ আহিব বুলি কৈছে আৰু এইবিলাক পুৰা কুঁৱলী পৰি আছে এনেই ভাল লাগিছে কিন্তু অলপ কষ্ট আছে গাইছ কিমান বহুত কষ্ট আছে পিছফালৰ পৰা ঘূৰা গৈয়ে থাকে পাম আৰু দূৰ আছে ফাটি গৈছে আজি এইবিলাক ট্ৰেইন এইফালে যাব লাগিব এইটো ৰাস্তাটো এইটো ৰাস্তা এইটো হয় নেকি কৃষ্ণ আৰু আছে ৰাম ৰাম হৰি বল ইমান কুঁৱলী দিছে একো দেখাও পোৱা নাই কিবা দেখা পাইছা ঠাণ্ডা সেই মই গৰম বুলিহে ভাবিছিলোঁ অঁ ডায়েবেটিছটো বাঢ়িছে নি মোৰ ডায়েবেটিছ নাইও বোবাই এয়া মানুহ আহি আছে আৰু এইটো বোলে শ্বৰ্টকাট ৰাস্তা 1.5 ঘণ্টামান আৰু লাগিব ইমান দিনেতো 6 কিলোমিটাৰেই হৈ আছিলে বাৰু একো নাই আৰু অঁ শ্বৰ্টকাট বোলে এইটো চাওঁ কিমান শ্বৰ্টকাট টেণ্ট হয় ইয়াতে থাকিবও পাৰি ধুনীয়া ডাঙৰে টেণ্ট ইয়াৰ ভিউটো ইমান ধুনীয়া মোবাইলতো চাগে ইমান ধুনীয়া কেপচাৰ নহ'ব ৰিয়েলত ইমান ধুনীয়া লাগিছে ইমান ধুনীয়া ভিউ মানে ৰিয়েলত মানে বেলেগে লাগিছে আৰু জাষ্ট ৱাও মানে ৱাও ফাইনেলি 12 ঘণ্টাৰ পিছত আহি পালোঁ অৱস্থা বেয়া হৈ গৈছে পুৰা একদম অক্সিজেন লেভেলটো ইয়াতে কমি গৈছে কাৰণ 0ত আহিছোঁ সেইটো কাৰণে অৱস্থা পুৰা বেয়া পুৰা চকু টকু জ্বলি গৈছে এতিয়া মন্দিৰটো দেখোঁ শান্তি লাগিছে
মই আপোনালোকক ভালকৈ দেখাইছোঁ এতিয়া কাইলৈ দৰ্শন কৰিম আমি আৰু ৰাতিপুৱা যিহেতু ৰাতিপুৱা সোনকালে উঠিব লাগিব তো আজিৰ কাৰণে হোটেলত যাম এতিয়া খাই বৈ শুম আৰু আপোনালোকক মন্দিৰটো দেখাই আছোঁ এতিয়া 3টা বাজিছে আমি লাইনত লাগিলোঁ দৰ্শন কৰিবৰ কাৰণে 3টাত গ'লে আমি 7টা মানত পাম চাগে আৰু বহুত বেছি বহুত লাইন আছে আৰু দৰ্শন কৰি এতিয়া দৰ্শন কৰি আহিলোঁ খুব সোনকালেই হৈ গ'ল আৰু কি ধুনীয়াকৈ মানে সেৱা কৰিলোঁ সুন্দৰকৈ কৰিলোঁ আৰু এতিয়া পোহৰ হোৱালৈ ৰখি আছোঁ পোহৰ হ'লে আমি ইয়াৰ পৰা ওলাই দিম আৰু ইমানেই আৰু চবেই ইয়াতে জাপ কৰি আছে আৰু उसके लिए ये मेरा बेटा है उसको आशीर्वाद दीजिए थोड़ा इसका बुद्धि नहीं है तो ये बेटी मेरा है ये इसका बेटा है Thank you.